নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এডুকেশ্যনেল আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ বাবে লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিজ্ঞান। ইতিমধ্যে আমি 1ৰ পৰা 9লৈ পাঠসমূহ আলোচনা কৰিছোঁ আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰবিলাকো দিয়া হৈছে। আজি আমি পঢ়িবলৈ লৈছোঁ পাঠ নম্বৰ 10 মধ্যযুগৰ অসম। এই পাঠটোৰ মূল কথাখিনিহে আলোচনা কৰিম। ঠিক আছে, ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। এই পাঠটোৰ পৰা আমি কি কথা জানিব পাৰিম চাবাচোন। অসমৰ কোনছোৱা সময়ক মধ্যযুগ বোলা হয়? মধ্যযুগৰ অসমৰ ভৌগোলিক অৱস্থানৰ বিষয়ে। মধ্যযুগৰ অসমত ৰাজত্ব কৰা উল্লেখযোগ্য ৰাজ্যবোৰৰ বিষয়ে। মধ্যযুগৰ এই ৰাজ্যবোৰৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে। মানচিত্ৰত ত্ৰয়োদশ শতিকাৰ অসমৰ ৰাজ্যবোৰ চিনাক্ত কৰিব পাৰি, এই বিষয়ে আমি জানিব পাৰিম। ঠিক আছে, আহাচোন। অতীতৰে পৰা বৰ্তমানলৈ আমাৰ ৰাজ্যখনক যেনেকৈ বেলেগ বেলেগ নামেৰে নামকৰণ কৰা হৈছে, ঠিক তেনেকৈ আকাৰ আৰু আকৃতিৰ ফালৰ পৰাও আমাৰ ৰাজ্যখন ভিন ভিন সময়ত বেলেগ বেলেগ আছিল। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ অহাৰ পিছৰ পৰা প্ৰাচীন কামৰূপ ৰাজ্যখনৰ লগতে আন আন সংলগ্ন অঞ্চলো অসম নামেৰে পৰিচিত হয়। ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আগভাগলৈ অৰ্থাৎ আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাক অসম বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হয়। ইয়াতে ত্ৰয়োদশ শতিকাৰ অসমৰ আনুমানিক এখন মানচিত্ৰ দিছে, তোমালোকে চাই ল'বাচোন। ত্ৰয়োদশ শতিকাত আহোমসকল অহাৰ সময়ত অসমত কেইবাখনো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিল। পশ্চিমে কৰতোয়া নদীৰ পৰা বৰ্তমানৰ দৰং আৰু নগাঁও জিলালৈ বিস্তৃত এই অঞ্চলটোত কামৰূপ কমতা নামৰ ৰাজ্যখন আছিল। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ ফালে সোৱণশিৰি আৰু দিচাং নৈ লৈ এই ঠাইখিনিত ৰাজত্ব কৰিছিল চুতীয়াসকলে। চুতীয়া ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌ নৈৰ পৰা কলং নৈলৈকে এই বিস্তৃত ভূভাগ কছাৰী ৰাজ্যৰ অন্তৰ্গত আছিল। চুতীয়া ৰাজ্যৰ পশ্চিম আৰু কছাৰী ৰাজ্যৰ উত্তৰ আৰু পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ভূঞাসকলৰ সৰু সৰু ৰাজ্য আছিল। এতিয়া চোৱাচোন, আহোম ৰাজ্য। ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহে। অসমত তেওঁলোকে ঊনবিংশ শতিকাৰ আগভাগলৈ প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিল। বিশ্বৰ ইতিহাসত ইমান দীৰ্ঘকালৰ বাবে একেটা ৰাজবংশই ৰাজত্ব কৰা উদাহৰণ বিৰল। চুকাফা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। আজিৰ পৰা প্ৰায় 784 বছৰ আগেয়ে মাওলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসমত প্ৰৱেশ কৰে। 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰম কৰি চৰাইদেউত ৰাজধানী স্থাপন কৰিবলৈ এই সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। চুকাফা চতুৰ সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। অসমলৈ আহোঁতে লগত অনা বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ মন্ত্ৰী দুজনৰ পৰামৰ্শ লৈ তেওঁ ৰাজ্য শাসন কৰিছিল। সুদীৰ্ঘ 37 বছৰ ৰাজত্ব কৰি 1268 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফা স্বৰ্গীয় হয়। জানি থওঁ আহা, চোৱাচোন। আহোমসকলৰ উৎপত্তি সম্পৰ্কে বহুতো আখ্যান আছে। তাৰে এটি আখ্যান মতে আহোমসকল স্বৰ্গৰাজ ইন্দ্ৰৰ বংশধৰ। সেয়ে আহোম ৰজাসকলে তেওঁলোকৰ নামৰ আগত স্বৰ্গদেউ শব্দটো ব্যৱহাৰ কৰিছিল। চুকাফাৰ পিছত আহোম ৰাজবংশত 39 জন ৰজাই ৰাজত্ব কৰিছিল। আহোমসকলৰ এই 600 বছৰীয়া ৰাজত্বকালত ওচৰ চুবুৰীয়া স্বাধীন ৰাজ্যবোৰৰ লগত সততে সংঘৰ্ষ হৈছিল।
ফলত আহোম ৰাজ্যৰ সীমা প্ৰায় বঢ়া দুটা হৈছিল। প্ৰথম অৱস্থাত জনজাতীয় ধৰ্ম পৰম্পৰা ৰক্ষা কৰা আহোমসকলে সোমদেও নামৰ দেৱতাক পূজা অৰ্চনা কৰিছিল। আহোম স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে। তেওঁ বৰ্তমানৰ শিৱসাগৰ নগৰৰ পৰা প্ৰায় 17 কিলোমিটাৰ আঁতৰৰ চৰগুৱা নামৰ ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। আহোমৰ চতুৰ্দশ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনত মুছলমানসকলে তুৰ্বক খানৰ নেতৃত্বত কেইবাবাৰো অসম আক্ৰমণ কৰে। এই ৰণতেই ফ্ৰাছেঙমুং বৰগোহাঁইৰ পত্নী মূলা গাভৰুৱে স্বামী সন্তাৰ প্ৰতিশোধ ল'বলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিয়ে। স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনৰ পৰা আহোম ৰজাসকলে আহোম নামৰ লগতে হিন্দু নামো গ্ৰহণ কৰে। স্বৰ্গনাৰায়ণ চুহুংমুঙৰ হিন্দু নাম। স্বৰ্গনাৰায়ণ চুহুংমুঙৰ হিন্দু নাম। এইজনা স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰে। স্বৰ্গদেউ চুহুংমুঙৰ দিনত আহোম চুতীয়া ৰণ এটি প্ৰধান ঘটনা। এই ৰণত চুতীয়াসকলৰ পৰাস্ত হয় আৰু চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হয়। চুতীয়া ৰাজ্য শাসন কৰিবলৈ স্বৰ্গদেৱে শদিয়াখোৱা গোহাঁইক দায়িত্ব দিয়ে। শ্ৰীমন্ত শংকৰদেৱে এওঁৰ দিনতেই অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ পাতনি মেলে। 1603 খ্ৰীষ্টাব্দৰ পৰা 1673 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱাত আহোম বুৰঞ্জীৰ সংকটকাল। এই সময়ছোৱাত আহোম আৰু মোগলৰ মাজত দীঘলীয়া সংঘৰ্ষ হয়। লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি ৰামসিংহৰ পৰাজয় এই সময়ছোৱাৰ উল্লেখযোগ্য ঘটনা। বংগৰ নবাব মিৰ্জুমলাই 1662 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত অসম আক্ৰমণ কৰে। মিৰ্জুমলাই হাতত আহোমসকলৰ পৰাজয় হয় আৰু গড়গাঁও মিৰ্জুমলাই দখল কৰে। 1663 খ্ৰীষ্টাব্দত মিৰ্জুমলাৰ লগত আহোমৰ সন্ধি হয়। এই সন্ধিমতেই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰালী আৰু দক্ষিণে কলং নৈ আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ হয়। মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত চিহাবুদ্দিন তালিচ নামৰ লেখকজনে অসমলৈ আহি অসম দেশ, অসমীয়া সমাজ আৰু ইয়াৰ অধিবাসীসকলৰ বিষয়ে এটি মূল্যৱান টোকা লিখি থৈ যায়। জয়ধ্বজ সিংহৰ পৰৱৰ্তী ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক কৰ দিবলৈ অমান্তি হোৱাক লৈ আকৌ আহোম মোগলৰ সংঘৰ্ষ হয়। মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়। বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ মান গৌৰৱ উদ্ধাৰ কৰিছিল। জানি থওঁ আহা। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ পাণ্ডু আৰু আমিনগাঁও সংযোগী দলংখনৰ নাম শৰাইঘাট দলং। শৰাইঘাটৰ ৰণৰ স্মৃতি ৰক্ষাৰ্থে এই দলংখনৰ নাম শৰাইঘাট দলং ৰখা হৈছে। 1673 খ্ৰীষ্টাব্দৰ পৰা 1681 খ্ৰীষ্টাব্দলৈ এই 11 বছৰ অসম বুৰঞ্জীৰ বিপ্লৱৰ যুগ। এই সময়ছোৱাত আহোম স্বৰ্গদেউসকলৰ দুৰ্বলতাৰ সুযোগ লৈ ক্ষমতালোভী স্বাৰ্থপৰ উচ্চ বিষয়াসকলে কৰা ষড়যন্ত্ৰৰ ফলত আহোম ৰাজ্য থৰক-বৰক হৈ পৰে। শেষত 1681 খ্ৰীষ্টাব্দত এই সকলো ষড়যন্ত্ৰ বিপ্লৱৰ অন্ত পেলাই গদাধৰ সিংহই
আহোম সিংহাসনত বহি আহোম ৰাজত শান্তি প্ৰতিষ্ঠা কৰে। 1682 খ্ৰীষ্টাব্দত গদাধৰ সিংহৰ ৰাজত্বকালত ইটাখুলিত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন হয়। 1682 খ্ৰীষ্টাব্দত ইটাখুলিত হোৱা এই যুদ্ধৰ পিছত মানাহ নৈয়েই আহোম ৰাজ্যৰ পশ্চিম সীমা হিচাপে নিৰ্ধাৰিত হয়। গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহ স্বৰ্গদেউক আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ সৰু বৰ সকলো ৰাজ্যৰ মাজত এক যোগসূত্ৰ স্থাপন কৰাৰ চেষ্টা কৰিছিল। সম্ভৱতঃ ইয়াৰ উদ্দেশ্য আছিল সঘনাই হোৱা বিদেশী শাসকৰ আক্ৰমণৰ পৰা অসমখন ৰক্ষা কৰা আৰু সম্ভৱ হ'লে অসমৰ পশ্চিম সীমা কৰতোয়া নদীলৈ পুনৰ সম্প্ৰসাৰণ ঘটোৱা। কিন্তু অভিযান আৰম্ভ কৰাৰ আগতেই হঠাৎ নৰিয়াত পৰি 1714 খ্ৰীষ্টাব্দত তেওঁ স্বৰ্গীয় হয়। ৰুদ্ৰসিংহৰ পিছত স্বৰ্গদেউ শিৱসিংহ আহোম ৰজা হয়, কিন্তু তেওঁ নিজে ৰাজ্য শাসন নকৰি বৰকুঁৱৰী ফুলেশ্বৰীক শাসন চলাবলৈ দিয়ে। ফুলেশ্বৰী কুঁৱৰীৰ ৰাজত্বৰ সময়ছোৱাত আহোম স্বৰ্গদেউসকল ক্ৰমাগতভাৱে হিন্দু ধৰ্মৰ শাক্ত পন্থাৰ প্ৰতি আকৰ্ষিত হয়। 1769 খ্ৰীষ্টাব্দত স্বৰ্গদেউ লক্ষীসিংহ আহোম সিংহাসনত আৰোহণ কৰাৰে পৰা আহোম ৰাজ্যৰ পতন আৰম্ভ হয়। পৰৱৰ্তী স্বৰ্গদেউসকলৰ দিনত হোৱা ঘৰুৱা কন্দল, মোৱামৰীয়া বিদ্ৰোহ, দন্দুৱাদ্ৰোহ, মানৰ আক্ৰমণ আদিৰ ফলত আহোম ৰাজ্য দুৰ্বল হৈ পৰে। 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ ফলত আহোম ৰাজ্য ব্ৰিটিছ অধীনস্থ হয় আৰু তাৰ লগে লগে 600 বছৰীয়া গৌৰৱোজ্জ্বল আহোম শাসনৰো অন্ত পৰে। জানি থওঁ আহা। চোৱাচোন, আহোম স্বৰ্গদেউসকলৰ কোনে ক'ত ৰাজধানী পাতিছিল? স্বৰ্গদেউ চুকাফাই ৰাজধানী পাতিছিল চৰাইদেউত। স্বৰ্গদেউ চুডাংফা বা বামুণীকোঁৱৰে পাতিছিল চৰগুৱা। স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজা বকতা। স্বৰ্গদেউ চুক্লেনমুং বা গড়গয়া ৰজা গড়গাঁও। স্বৰ্গদেউ ৰুদ্ৰসিংহ ৰংপুৰ। স্বৰ্গদেউ গৌৰীনাথ সিংহ যোৰহাট। মধ্যযুগৰ অন্যান্য ৰাজ্যবোৰ। ইমান সময়ে আহোম ৰাজ্যৰ বিষয়ে বহু কথা আলোচনা কৰা হ'ল। তলত এই ৰাজ্যবোৰৰ বিষয়ে থূলমূলভাৱে আলোচনা আগবঢ়োৱা হ'ল। কামৰূপ, কমতা আৰু কোচ ৰাজ্য। সম্ভৱতঃ পুৰণি কামৰূপত শাসন কৰা পাল বংশৰ শেষ ৰজা আছিল জয়পাল। আনুমানিক 1100 খ্ৰীষ্টাব্দলৈ তেওঁ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। কামৰূপত পৰৱৰ্তী ৰজা হিচাপে টিংগদেৱ, বৈদ্যদেৱ নামৰ দুজন ৰজা নাম অসম বুৰঞ্জীত উল্লেখ আছে। বৈদ্যদেৱৰ নামেৰে বৈদ্যগড় নামৰ গড় এটি অস্তিত্ব উত্তৰ গুৱাহাটীৰ বেতনা নামৰ ঠাইত এতিয়াও দেখিবলৈ পোৱা যায়। সম্ভৱতঃ বৈদ্যদেৱে কামৰূপত 1140 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। 1140 খ্ৰীষ্টাব্দৰ পৰা 1250 খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰা ৰজাসকলৰ ইতিহাসৰ ছবিখন ধূসৰ। এইখিনিতে উল্লেখযোগ্য যে দ্বাদশ শতিকাৰ শেষ ভাগৰ পৰা তুৰ্কী আফগানসকলে কেইবাবাৰো কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল। 1275 খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা সন্ধ্যাৰ ৰাজত্বকালত বংগৰ সুবেদাৰ ইখতিয়াৰ উদ্দিন মালিক উজবেক তুঘ্ৰীল খাই কামৰূপ আক্ৰমণ কৰে। কামৰূপ ৰাজসন্ধ্যাই এই আক্ৰমণ প্ৰতিহত কৰি কামৰূপ ৰাজ্যৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে। তেতিয়াৰে পৰা ৰাজ্যখনৰ নাম হয় কমতা।
সন্ধ্যাৰ পৰৱৰ্তী কমতাৰ ৰজাসকলৰ ভিতৰত দুৰ্লভ নাৰায়ণ বিশেষভাৱে উল্লেখযোগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ চণ্ডীবৰ আছিল কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণৰ সমসাময়িক। বিভিন্ন প্ৰচলিত আখ্যানৰ পৰা জনা যায় যে দুৰ্লভ নাৰায়ণ পৰৱৰ্তী ৰজা ইন্দ্ৰ নাৰায়ণক হত্যা কৰি আৰিমত্ত নামৰ এজন উচ্চাকাংক্ষী ভূঞাই কমতাৰ সিংহাসন দখল কৰে। তেওঁ কামৰূপ কমতাৰ ৰাজধানী বেতৰা নামৰ ঠাইলৈ স্থানান্তৰিত কৰিছিল। কমতাৰ শেষ ৰজা নীলাম্বৰৰ দিনত বংগৰ নবাব হুছেইন শ্বাহে কমতা আক্ৰমণ কৰি 1498 খ্ৰীষ্টাব্দত এই ৰাজ্য দখল কৰে। এসময়ৰ কমতা ৰাজ্যৰ বুকুতেই কোচ ৰাজ্যৰ সৃষ্টি হৈছিল। অবিভক্ত গোৱালপাৰা জিলা আৰু কোচবিহাৰৰ কিছু অংশক লৈ এই ৰাজ্য স্থাপন কৰা হৈছিল। বিশ্বসিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা। দৰং ৰাজবংশাৱলীত উল্লেখ আছে যে তেওঁ কমতাৰ ভূঞাসকলক পৰাস্ত কৰি সেই ঠাইবোৰ অধিকাৰ কৰি লৈছিল। বিশ্বসিংহই হিন্দু ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল। এওঁৰ দিনত কোচ ৰাজ্যৰ লগত আহোমৰ সংঘৰ্ষ হৈছিল। তেওঁ কোচবিহাৰত কোচ ৰাজ্যৰ ৰাজধানী পাতিছিল। কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। চিলাৰায় আছিল তেওঁৰ সুদক্ষ সেনাপতি। বীৰ চিলাৰায়ৰ বীৰত্বৰ কথা সৰ্বজনবিদিত। অকল কোচসকলেই নহয়, সমগ্ৰ অসমবাসীৰ লগতে পূৰ্বৰ কোচ ৰাজ্যত অন্তৰ্গত কোচবিহাৰৰ লোকসকলেও বীৰ চিলাৰায়ৰ বীৰত্বৰ কথা কৈ গৌৰৱবোধ কৰে। ইয়াতে 16শ শতিকাৰ কোচ আৰু আহোম ৰাজ্যৰ আনুমানিক মানচিত্ৰ এখন দিয়া আছে, তোমালোকে চাই ল'বা দেই, জানি থোৱা। চোৱাচোন, বিশ্বসিংহৰ 18জন পুতেক আছিল। বিশ্বসিংহৰ মৃত্যুৰ পিছত বৰপুত্ৰ মল্লদেৱে নৰনাৰায়ণ নাম লৈ কোচ ৰাজ্যৰ ৰজা হয় আৰু ভায়েক শুক্লধ্বজক সেনাপতি পাতে। শুক্লধ্বজে চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে বুৰঞ্জীত তেওঁক চিলাৰায় নামে খ্যাত। কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰে। চিলাৰায়ে মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ৰাজ্যবোৰ জয় কৰে। তেওঁ গৌড় ৰাজ্যও আক্ৰমণ কৰিছিল। কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত ইংৰাজ ভ্ৰমণকাৰী ৰালফ ফিটছে কোচ ৰাজ্য ভ্ৰমণ কৰি ইয়াৰ আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত এটি মূল্যৱান টকা লিখি থৈ যায়। তোমালোকে গোহাঁই কমল আলিৰ নাম নিশ্চয় শুনিছা। আহোম ৰাজ্য আক্ৰমণৰ সময়ত মহাৰাজ নৰনাৰায়ণে ভায়েক গোহাঁই কমলৰ হতুৱাই এই আলিটো বন্ধাইছিল। বৰ্তমানেও এই আলি বিদ্যমান। মহাৰাজ নৰনাৰায়ণৰ পিছত কোচ ৰাজ্য কোচবিহাৰ আৰু কোচ হাজো নামেৰে দুভাগত বিভক্ত হয়। পৰৱৰ্তী সময়ত কোচসকল আহোমৰ কৰতলীয়া হিচাপে দৰং অঞ্চলত শাসন কৰে। দৰংগী ৰজা কৃষ্ণনাৰায়ণৰ দিনত দৰং ইংৰাজৰ হাতলৈ যায়। এইবাৰ আমি চুতীয়া ৰাজ্যৰ বিষয়ে কিছুমান কথা জানিব পাৰিম। চুকাফাই অসমত আহোম ৰাজ্য স্থাপন কৰা সময়ত ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰে সোৱণশিৰি আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূবে চুতীয়া ৰাজ্য আছিল। চুতীয়াসকল কেইবাটাও ভাগত বিভক্ত আছিল, যেনে হিন্দু চুতীয়া, বৰাহী চুতীয়া, দেউৰী চুতীয়া, আহোম চুতীয়া, মিৰি চুতীয়া ইত্যাদি। দেওঠাই অসম বুৰঞ্জীত খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ আদিভাগৰ পৰা খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাৰ আদিভাগলৈ ৰাজত্ব কৰা 10জন চুতীয়া ৰজাৰ বিষয়ে উল্লেখ পোৱা যায়। বীৰপালৰ চুতীয়াসকলৰ প্ৰথম ৰজা আৰু ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ আটাইতকৈ শক্তিশালী ৰজা আছিল। ৰত্নধ্বজপালে গৌড় ৰাজ্যৰ লগতো সম্পৰ্ক স্থাপন কৰিছিল।
চুতীয়াসকলে ৰাজ্যত এক সুসংহত শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল। চুতীয়াসকলৰ নিজা ভাষা আৰু ধৰ্ম আছিল। তেওঁলোক শক্তিৰ উপাসক আছিল আৰু শদিয়াৰ কেঁচাইঘাটি গোসানীৰ পূজা কৰিছিল। 1523 খ্ৰীষ্টাব্দত আহোমে চুতীয়া ৰাজ্য দখল কৰি নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে আৰু শদিয়াখোৱা গোসাঁই নামৰ এজন বিষয়াক এই অঞ্চল শাসন কৰাৰ দায়িত্ব দিয়ে। এইবাৰ আহিল বৰভূঞাসকল। বৰভূঞাসকলনো কোন চাওঁ আহাচোন। কমতাপুৰ ৰাজ্যখন চতুৰ্দশ শতিকাত দুভাগত বিভক্ত হৈছিল। কমতাপুৰ নগৰৰ সৈতে ৰাজ্যৰ উত্তৰ আৰু পূব অংশত দুৰ্লভনাৰায়ণ, আনহাতে ৰংপুৰ আৰু মৈমনসিং জিলাক লৈ কমতাপুৰৰ দক্ষিণ অংশত ধৰ্মনাৰায়ণ ৰজা হয়। দুৰ্লভনাৰায়ণ আৰু ধৰ্মনাৰায়ণে ক্ৰমে কামেশ্বৰ বা কমতেশ্বৰ আৰু গৌড়েশ্বৰ উপাধি গ্ৰহণ কৰে। এই ৰাজ্যৰ দুভাগত বিভক্ত হোৱা সময়ত কমতেশ্বৰ দুৰ্লভনাৰায়ণে গৌড়েশ্বৰ ধৰ্মনাৰায়ণৰ পৰা 7 ঘৰ ব্ৰাহ্মণ আৰু 7 ঘৰ কায়স্থ উপহাৰ স্বৰূপে লাভ কৰে। এওঁলোকৰ ভিতৰত চণ্ডীবৰ মুখিয়াল আছিল। সেয়ে চণ্ডীবৰক শিৰোমণি ভূঞা পাতিছিল। এই লোকসকলে পিছলৈ অসমত বৰভূঞা হিচাপে জনাজাত হৈছিল। এই চণ্ডীবৰৰ বংশতেই শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। অসমৰ ভূঞাসকলৰ মূলত কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা। অসমৰ ভূঞাসকলৰ 12 ভূঞা নামে জনা যায়। কছাৰীসকল। কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। বাৰভূঞাসকল অজস্ৰ সম্পত্তিৰ গৰাকী আছিল। এওঁলোকে পোনতে কামৰূপ ৰাজ্যৰ অধীনত সৰু সৰু অঞ্চলৰ শাসনকৰ্তা আছিল। কমতা ৰাজ্যৰ ক্ষমতা কমি যোৱাত বাৰভূঞাসকলে যথেষ্ট শক্তিশালী হৈ উঠিছিল। 16 শতিকাৰ মাজভাগত আহোমৰ লগত ভূঞাসকলৰ সংঘৰ্ষ হয় আৰু ভূঞাসকল এসময়ত আহোমৰ অধীন হৈ পৰে। আহোম প্ৰশাসনত ভূঞাসকলক উচ্চ পদবী দি সন্তুষ্ট ৰখাৰ ব্যৱস্থা ৰখা হৈছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে তুৰ্কী আফগানসকলৰ আক্ৰমণৰ সময়ত ভূঞাসকলে কামৰূপৰ ৰজাক যথেষ্ট সহায় কৰিছিল। কছাৰীসকল। কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। ইতিহাসবিদসকলে বিশ্বাস কৰে যে অতি প্ৰাচীন কালত কছাৰীসকলে কামৰূপ ৰাজ্যত শাসন কৰিছিল। তেওঁলোকৰ এই শাসন বৰ্তমান বাংলাদেশৰ চিলেট, মৈমনসিং আদিকে ধৰি সাগৰৰ পাৰলৈকে বিস্তৃত আছিল। চুতীয়া, কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাছা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল। কিন্তু এই জনগোষ্ঠীৰ লোকসকল এসময়ত বিভিন্ন স্থানত নিগাজীকৈ থাকিবলৈ লোৱাত চৌপাশৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰভাৱত নিজস্ব কৃষ্টি সংস্কৃতিৰ জন্ম দিয়ে। এই সংস্কৃতি পূৰ্বৰ কছাৰী সংস্কৃতিৰ পৰা কিছু হ'লেও পৃথক। সেয়েহে এই লোকসকলক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনাজাত হয়, যেনে বড়ো, কছাৰী, মেচ, ডিমাছা, গাৰো, হাজং, শৰণীয়া, সোণোৱাল ইত্যাদি। এনে বিস্তৃতিৰ প্ৰতি লক্ষ্য কৰিয়ে ইতিহাসবিদসকলে অনুমান কৰে যে এসময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলেই কছাৰী ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। কিন্তু কছাৰীসকল প্ৰাচীন ইতিহাস লিখিত ৰূপত পাবলৈ একেবাৰে কঠিন।
ত্ৰয়োদশ শতিকাত আহোমসকলে অসমলৈ অহাৰ পিছত আৰু উত্তৰ পূব ভাৰত ইংৰাজসকলৰ অধীনলৈ অহাৰ পিছতহে কছাৰীসকলৰ বিষয়ে কিছু তথ্য লিখিত ৰূপত পোৱা যায়। তেওঁলোকে অসমত প্ৰায় 200 বছৰ কাল ৰাজত্ব কৰি যাৱতীয় শক্তি সঞ্চয় কৰাৰ পিছতহে কছাৰী ৰজাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত থকা কছাৰী ৰাজ্য নিজৰ অধীনলৈ আনিছিল। কছাৰীসকলৰ নিজা প্ৰবাদ অনুসৰি তেওঁলোকে তিব্বত আৰু চীনৰ পৰা ভাৰতলৈ আহিছিল। কছাৰীসকলৰ কেইজনমান উল্লেখযোগ্য ৰজা হ'ল মহামাণিক্য, সোণখৰা, যশোনাৰায়ণ, তাম্ৰধ্বজ, কৃষ্ণচন্দ্ৰ, গোবিন্দচন্দ্ৰ আদি। কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বিতাড়িত হৈ ডিমাপুৰত ৰাজধানী পাতে। আহোম বুৰঞ্জীৰ মতে কছাৰীসকলৰ লগত আহোম আৰু ওচৰ চুবুৰীয়া জয়ন্তীয়াসকলৰ সঘনাই সংঘৰ্ষ হৈছিল। 1832 খ্ৰীষ্টাব্দত গোবিন্দচন্দ্ৰৰ মৃত্যুৰ পিছত ইংৰাজসকলে কছাৰী ৰাজ্য নিজৰ ৰাজ্যৰ লগত চামিল কৰে। অৱশ্যে ব্ৰিটিছে তুলাৰাম নামৰ সেনাপতি এজনক কাছাৰৰ উত্তৰ অংশত কৰতলীয়া শাসনকৰ্তা পাতিছিল। ইতিহাসত তেওঁৰ তুলাৰাম সেনাপতি বুলি জনা যায়। তুলাৰাম সেনাপতিয়ে 1854 খ্ৰীষ্টাব্দলৈ এই ভূভাগত শাসন কৰিছিল। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিবা। এনেধৰণৰ ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।